ল'ৰা ছোৱালী দুটাটো মৰিলে তেওঁ যদি মোকো মাৰি থৈ যায় মই বহুত শান্তি পাম। মই জীয়াই থাকি যিমান অশান্তি পাইছোঁ তো মই মৰি গ'লে বহুত শান্তি পাম। মোৰ মনে ভয় লাগি গৈছে, সত্য বিচাৰ পাম নে নাপাম। आरक्षी বিষয়াসকলে চবেই বেয়া নহয়। एसआई जुनमनि राभाया बोहैथि बोसोरनि 16 मे खालार खालि मोनसे रहस्य गोनां गारिनि जाब्रबथायजों रुंसारि जादोंमोन। थैनायनि गुबै जाहोनखौ मिथिनो मोनस्लाबैयावनो गोबाव समनिफ्राय बेरामाव गोग्लैनानै थानाय बिदा करुणा राभायाबो बोहैथि दाननि 17 खालार खालि देहा फाहामसालियाव फाहामथाय लाबाय थानाय समावनो रुंसारि जालाङो। फिसाजो आरो फिसाज्ला सानैबो थैनायनि उनाव सुमित्रा राभाया हारसिङै दुखुजों सम बारहोनो गोनां जादों। बेबादि दुखुनि गेजेरजों सुमित्रा राभाया आंनि सानै फिसायाथ' थैबाय, आंखौ बुथारोब्ला जोबोर गोजोननाय मोनगोन। थांना थानानै आं जेसेबां गोजोन गैयै मोनदों, थैनानै थांब्ला बांसिन गोजोनगोन। आसामनि गिबि मन्थ्रिया आंनो हेफाजाब होदों आरो खौरां लाफैदों होनना मोनसे रादाब नुदों। गोबां सुबुङा बे रादाबखौ नुनानै आंनि फारसे गोजोननाय फोरमायदों। नाथाय गिबि मन्थ्रिया आंनि जेबो खौरां लायाखै आरो फैयाखैबो। बे खोथाखौ आं दुखु मोनदों। आंनि गोसोआ गिनाय मोनदों। थार बिजिरनायखौ आसामनि रायजोफोरा मोनगोन ना मोना? आभाज्योति राभाखौ साजा होयोब्लानो बाथ्राया ओंखारलांगोन। सीएम सारा दायनिगिरिखौ मानो साजा होनो हाया? गासिबो पुलिस मावख'गिरिफोरा गाज्रि नङा। जुनमनि राभाया नंखाय सना आरो नंखाय रां हमनायनि थाखाय फाव फान्दायनानै बुथारदों होननानै खौरांगिरि मेलनि गेजेरजों सुमित्रा राभाया ओरैबायदि फोरमायो। सीएम ডাঙৰীয়াই মোক সহায় কৰা বুলি আৰু মোক লগ ধৰা বুলি নিউজ এটা পাইছোঁ। তাৰ কাৰণে মোক বহুত মানুহে সুধিছে, আহিছে, বাইদেউ আপোনাৰ লগত CM-এ কিবা সহযোগ কৰা বুলি শুনা পাইছোঁ, তো বহুত ভাল লাগিছে তেনেকৈ কৈছে আহি কেনে। তো মোৰ লগততো CM-এ একো সহযোগ কৰা নাই, লগ ধৰা নাই। আজিলৈ মই CM-ক মোৰ ঘৰত আহাও মই দেখা নাই আৰু আহাও নাই আৰু একো মোৰ লগত কথা পতাও নাই। তাৰপিছত এই কথাটো শুনিছোঁ, মই বহুত দুখ লাগিছে। মোৰ ল'ৰা ছোৱালী দুটাটো মৰি গ'লে CM-ৰ পৰা এইটো মই নিউজ পাইছোঁ, CM ডাঙৰীয়া ইয়াত আহা বুলি। সেইটো কাৰণে মোৰ বহুত দুখ লাগিছে। ল'ৰা ছোৱালী দুটাটো মৰিলে তেওঁ যদি মোকো মাৰি থৈ যায় মই বহুত শান্তি পাম। তেওঁ যদি মোক মাৰিও থৈ কাৰোবাৰ যোগেদি কিবা সহযোগ কিবা এনেকৈ কৰে মই বহুত শান্তি পাম। মই জীয়াই থাকি যিমান অশান্তি পাইছোঁ তো মই মৰি গ'লেই বহুত শান্তি পাম। মৃত্যুৰো মই একো প্ৰমাণ পত্ৰ নাপালোঁ। ছোৱালীজনী কেনেকৈ মৰিলে, কেনেকৈ কি হ'ল, পুলিচ প্ৰশাসনৰ পৰা CID-ৰ পৰা এতিয়া CBI-লৈ গৈছে, এতিয়ালৈ একো ওলোৱা নাই। মানে সত্য বিচাৰ পাম নে নাপাম, মোৰ মনে ভয় লাগি গৈছে। সত্য বিচাৰ পাম নে নাপাম, অসমৰ ৰাইজে পাব নে নাপাব। মইতো বাদে অসমৰ ৰাইজে সত্য বিচাৰটো পালে ভাল লাগিব, সেইটো আশা কৰি আছোঁ। মই CM ছাৰে যদি লাগিলে হয় সত্য বিচাৰ নিশ্চয় ওলালে হয়। মই ৰাতি খালি ফোন কৰোঁতে গম পালোঁ যে অ' মাইনা ক'ত আছা অ' বাবা, যে মই আভাজ্যোতি দাদাৰ লগত একফালে ওলাই আহিছোঁ। সেইখিনিৰ পৰা 15 মিনিট পিছত আকৌ ফোন কৰোঁতে ক'ত গ'ল, তেতিয়াতো ছুইচ অফ পালোঁ। আৰু তাৰপিছত 15 মিনিটমান পিছত ফোন কৰোঁতে ৰিং হৈ আছে, ফোনটো নুঠায়। আভাজ্যোতি ৰাভাক শাস্তি দিয়ক। আভাজ্যোতি ৰাভাৰ লগত মই ধৰি দিছোঁ নহয়। আভাজ্যোতি ৰাভাক শাস্তি দিলে নিজে বমি কৰিব। শাস্তি দিয়ক। CM ছাৰে কিয় কিবিলাক কৰিব নোৱাৰে, দুখীক কিয় শাস্তি দিব নোৱাৰে? লীনা দলে মাতি নি কিনে কি ক'ল, আভাজ্যোতি ৰাভাই চাইড লৈ যাই কিনে কি কৰিলে, এই দুটা বস্তুক ধৰিলে চব কথা ওলাই যাব। আৰক্ষী বিষয়াসকলে চবেই বেয়া নহয়, কিন্তু জোনমণিয়ে নকল সোণ আৰু নকল পইচা ধৰাৰ কাৰণে তেওঁলোকে খাব নাপাই কেনে কলা ধান্দা পইচা নাপাম বুলি কেনে মোৰ ছোৱালীটোক মাৰি পেলালে।